হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আলু আৰু পটলৰে ধুনীয়া এটা ৰেচিপি। যেতিয়া আপোনালোকৰ ঘৰলৈ মাছ মাংস নাথাকিব, এনেদৰে বনাই খাই চাব, বহুত টেষ্টি হয়। আহক তেনেহ'লে আজি ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু মই ইয়াত 8-9টামান পটল, 3টা আলু এনেদৰে টুকুৰিকৈ কাটি লৈ লৈছোঁ। আৰু মই ইয়াত দিবলৈ লৈছোঁ টমেটো এটা গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই লৈছোঁ, পিঁয়াজ এটা গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই লৈছোঁ আৰু এটা পিঁয়াজ এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। 2-3টা কেঁচা জলকীয়া ফালাকৈ লৈ লৈছোঁ আৰু ইয়াত মই এচামুচ আদা নহৰুৰ পেষ্ট দিম। আৰু ইয়াত লৈছোঁ জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এইখিনি মছলা মই ইয়াত ব্যৱহাৰ কৰিম। আৰু কেৰাহীখনত মই অলপমান মিঠাতেল দি দিছোঁ আৰু ইয়াত মই দি দিম 3-4টা এলাইচি আৰু 2-3টা লং। আপুনি ইয়াত ডালচেনিও দিব পাৰে, মোৰ তাত নাছিল যাৰ কাৰণে মই দিয়া নাই। আৰু ইয়াত মই দি দিম কাটি লোৱা পিঁয়াজখিনি আৰু ইয়াত মই জলকীয়াখিনিও দি দিছোঁ আৰু এইখিনি অলপ সময় ভাজি ল'ম, লৰাই। আৰু মই ইয়াত সোৱাদ অনুসৰি নিমখো দি দিছোঁ। আৰু পিঁয়াজখিনি অলপ সময় ৰংচোৱা হৈ যোৱাৰ পিছত মই ইয়াত পেষ্ট বনাই লোৱা পিঁয়াজখিনিও দি দিছোঁ আৰু এইখিনি অলপ সময় লৰাই ভাজি ল'ম। আৰু এইখিনি অলপ সময় ভাজি লোৱাৰ পিছত যেতিয়া ৰংচোৱা হৈ যাব, মই ইয়াত আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় আৰু ভাজি ল'ম, 1 মিনিটমান। আৰু মই ইয়াত গুড়ি মছলাখিনি একেবাৰে দি দিছোঁ আৰু এইখিনি গোটেইখিনি 1 মিনিটমান ভাজি ল'ম। আৰু এইখিনি মোৰ ভজা হৈ গ'ল, যিহেতু পিঁয়াজৰ পানীখিনি নাইকিয়া হৈ গৈছে। আৰু ইয়াত মই এতিয়া দি দিম পেষ্ট বনাই লোৱা টমেটোখিনি আৰু এয়া মই দি দিছোঁ টমেটোৰ পেষ্টখিনি। আৰু টমেটোখিনি দিয়াৰ পিছত এইখিনি মই ভালদৰে মছলাখিনিৰ লগত মিহলাই ল'ম এনেদৰে। আৰু জুইটো মিডিয়াম ফ্লেমতে মই ৰাখি দিছোঁ। আৰু এতিয়া মই ইয়াত পানী ব্যৱহাৰ নকৰোঁ, পিছত কৰিম বাৰু। এতিয়া টমেটোৰ লগত মছলাখিনি প্ৰায় মিলি গ'ল আৰু মই ইয়াত দি দিম কাটি লোৱা পটল আৰু আলুখিনি মই ইয়াত এতিয়া দি দিম। আৰু এয়া মই দি দিছোঁ কাটি লোৱা আঞ্জাখিনি। আৰু আঞ্জাখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে মিহলাই দিম মছলাখিনিৰ লগত এনেদৰে। আৰু মই ইয়াত এতিয়া পানী ব্যৱহাৰ নকৰোঁ, এখন ঢাকনিৰে ঢাকি দি জুইটো অকণমান কমাই দি এইখিনি অলপ সময় সিজিবলৈ দিম। আৰু এতিয়া মই এইখিনি ঢাকি কেনে সিজিবলৈ দি দিছোঁ। আৰু এয়া 2 মিনিটমান হৈ গ'ল আৰু এবাৰ মই লৰাই দিম, যিহেতু আমি ইয়াত পানী এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, তলত লাগি যাব পাৰে, তাৰ কাৰণে এবাৰ লৰাই দিম। আৰু ইয়াত অকণমান যে পানী ওলাইছে সেইখিনি বাৰু শুকাই যোৱাৰ পিছতহে আমি পানী দিম। আকৌ এবাৰ লৰাই দিছোঁ এনেদৰে। আৰু এতিয়া প্ৰায় পানীখিনি নাইকিয়াই হৈ গ'ল আৰু আমি ইয়াত এতিয়া পানী দি দিম। আৰু এয়া মই পানী দি দিছোঁ।
পানী দি হাতনিখনলৈ আৰু এবাৰ লৰাই দিম। আৰু এইখিনি মই ঢাকনি এখনৰে ঢাকি সিজিবলৈ ৰাখি দিছোঁ। আৰু এতিয়া 10 মিনিটমান হৈ গ'ল। এইখিনি মই এবাৰ লৰাই দিম। আৰু ইয়াত পানী বাৰু ভালেখিনি আছে, অকণমান পানী আৰু শুকাবলৈ দি দিছোঁ। আৰু এতিয়া আৰু 5 মিনিটমান হ'ল আৰু এইখিনি মোৰ একেবাৰে ৰেডি। এবাৰ বনাই খাই চাব, বহুত টেষ্টি হয় আৰু মোক কমেণ্ট কৰি জনাব দেই। আৰু মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব। আজিৰ কাৰণে বাই বাই।